এতিয়া মই আছোঁ এতিয়া আপোনাৰ চক বজাৰৰ ওচৰত। এই দেখিছে আজি এয়া হৈছে আজি চক বজাৰ প্ৰত্যেকদিনে এনেকৈ বজাৰ বহি আছে লকডাউনতো। মানে আজি যোৰহাটটো গ্ৰীণ জ'ন হয়, গ্ৰীণ জ'ন হ'লেও ইমান বেছি সুবিধা দিয়া হৈছে। এই দেখিছে চবৰে গোটেইখন মানুহ ভিৰ বজাৰ। একো লকডাউনৰ একো নিয়ম দেখাই নাই মই। দেখিছে এইটো যোৰহাটৰ চক বজাৰৰ ওচৰ। যোৰহাটখন গ্ৰীণ জ'ন বুলি কৈছে, গ্ৰীণ জ'ন বুলি ক'লেও নহয় যে আপুনি গোটেইখিনি লকডাউনৰ নিয়ম আপুনি ভাঙি দিব। এই দেখিছে চাৰিওপিনে বজাৰ বহিছে। হেল্ল' ফ্ৰেণ্ডছ, এয়া দেখিছে যোৰহাটৰ এয়া হৈছে চক বজাৰৰ ওচৰত। দেখিছে আজি লকডাউন চলি আছে, তে বুলি চক মানুহৰ কিমান ভিৰ আজি। হয়, যোৰহাটখন গ্ৰীণ জ'নত পৰিছে, কিন্তু গ্ৰীণ জ'ন পোৱা বুলি আপোনাৰ গোটেই লকডাউনৰ যিটো ৰুলছ ৰেগুলেশ্যন সেইটো ভাঙিব নোৱাৰিতো। ইয়াত মই একো দেখা নাই, যে দেখিছোঁ যে চব মানুহবোৰ একদম লকডাউন ভাঙি মানে লকডাউন বুলি ক'লে একো নাই নহয়। চব পিনে মানুহ গোটেইখন দোকান পোহাৰ বন্ধ আছে, এইটো পাইছোঁ। দোকান পোহাৰ বন্ধ আছে, কিন্তু বাকীটো মানুহ বাহিৰত ওলাই আহিছে। চ' এনেকৈ হ'লে কেনেকৈ হ'ব মই বুজি পোৱা নাই এইটো। ইয়াত চব এইখনতে যে ক'ব নালাগে, মই লকডাউন হোৱাৰ আৰম্ভৰ পৰা মই দেখি আছোঁ গোটেইখন আপোনাৰ ইয়াত অকল মানুহ। এটা কথাও আছে, এইখিনি হৈছে আপোনাৰ গোটেই বিজনেছ প্লেচ। গতিকে যোৰহাটৰ যিমান হ'লচেল আছে, চাউল দাইলৰ পৰা আৰম্ভ কৰি আলু পিঁয়াজ এভৰিথিং ইয়াৰ পৰাই গোটেইখন যোৰহাটৰ ডিষ্ট্ৰিক্টখনলৈ যায়। চ' সেইকাৰণে এইটো খোলা আছে বাৰু কোনো প্ৰব্লেম, এইটো খুলিব লাগিবই, নহ'লেতো বন্ধ হ'লে দিগদাৰ হৈ যাব। কিন্তু ইয়াত ছ'চিয়েল ডিষ্টেঞ্চিং বুলি ক'লে একো নায়েই। চ' মানুহবোৰ ওচৰা ওচৰিকৈ আছে। চ' মই ইয়াত একো দেখা নাই যোৰহাটৰ এই পৰিস্থিতি। মই বাৰু অলপ ভয় লগা পৰিস্থিতি, কাৰণ গ্ৰীণ জ'ন বুলি ক'লে সেইটো নহয় যে আপুনি গোটেইখিনি আপোনাৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন আছে লকডাউনৰ, যেনেকৈ হ'ল ছ'চিয়েল ডিষ্টেঞ্চিং হওক, গেডাৰিং নহ'ব লগা হওক, এই গোটেইখিনি বস্তুটো ইয়াতে কিন্তু মই ইয়াত দেখা নাই। কিন্তু সেয়া চাওক, মই পালোহি এয়া গড়লি একদম আপোনাৰ ইয়াত মাৰৈ ঠাকুৰবাৰী হয়, কিন্তু ইয়াত একো লকডাউন বুলিবলৈ একো নাই হন। দেখিছে উপায় নাইকিয়া হৈছে, চব পিনে বজাৰ বহিছে, কিবা বহিছে। কি ক'ম আপোনাক, মই হৈছে যোৰহাটৰ লকডাউনৰ পৰিস্থিতি। চ' এনেকৈ হ'লে কিন্তু বৰ দিগদাৰ হ'ব পাৰে, পিছলৈ ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে। দেখিছে ইয়াত একো ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰা নাই। এইটো লকডাউনৰ যিটো ঘটনা দেখিছোঁ ইয়াত, মই একো মানে ইয়াত ভাল দেখা নাই। চ' মই অসম চৰকাৰক মই বিশেষকৈ অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এই কথাবোৰ অলপ মন দি, গ্ৰীণ জ'ন বুলি ক'লে সেই গোটেই যিটো লকডাউনৰ যিটো ৰুলছ এণ্ড ৰেগুলেশ্যন সেইখিনি বস্তু মেইনটেইন কৰিব লাগিব আমি। গ্ৰীণ জ'নত আপোনালোকে ইমান ৰেহাই দিব নোৱাৰে। মই চৰকাৰক এইটো অনুৰোধ কৰোঁ যে আপোনালোকে গ্ৰীণ জ'ন বুলি কৈ যিবোৰ চিটি গ্ৰীণ জ'নত পৰে অসমৰ, সেই চিটিখিনি কিন্তু আপুনি ইমানলৈকে ৰেহাই দিব নোৱাৰে। চ' ইয়াত দেখিছে আপোনালোকে, মই এতিয়া যোৰহাটৰ মাৰৈ ঠাকুৰবাৰীৰ ওচৰত আছোঁ। মই এই চাওক, মই আকৌ আপোনালোকক দেখাইছোঁ, আকৌ আপোনাক কৈছোঁ যে এয়া হৈছে আমাৰ যোৰহাটৰ পৰিস্থিতি লকডাউন। এয়া আপুনি কিবা লকডাউন বুলি আপুনি ক'বনে? এইটো কিহৰ লকডাউন মানিছে এতিয়া আমাৰ যোৰহাটত? চাৰিওপিনে গাড়ী মটৰ বাইক, কি ক'ম আপোনালোকক মই এতিয়া। এয়া হৈছে লকডাউনৰ নিয়ম। কেনেকুৱা লকডাউন মানিছে চব, বাপৰে। মই চাই মানে মোৰ ভয় লাগি গৈছে। এতিয়া আমেৰিকা, ইটালী, কিমান সাংঘাতিক পৰিস্থিতি চলি আছে পৃথিৱীত। লাখ লাখ মানুহ মৰিছে। আমাৰ মানুহখিনিয়ে কেলৈ মানে বুজি পোৱা নাই, কেলৈ ক'ব নোৱাৰোঁ। 3 মে'লৈকে বন্ধ দিছে লকডাউন। চ' আমি লকডাউন মানিব লাগে। ইয়াছ হয়, 20 তাৰিখৰ পৰা কিছুমান বস্তু আপোনাৰ ক্ষেত্ৰত আপোনাৰ ৰেহাই দিছে, যেনেকৈ গভৰ্ণমেণ্ট চাকৰি হওক তেওঁক আহিবলৈ কৈছে, বাকী কিছুমান দোকান খুলিব দিছে। কিন্তু এই যিবোৰ গেডাৰিং চলিছে, এই গেডাৰিংখিনি কিন্তু বৰ মাৰাত্মক বিপদৰ কিন্তু এটা জাননী দিব পাৰে। কিন্তু দেখিছে আপোনালোকে, এইকেইটা মাৰৈ ঠাকুৰবাৰী এইখিনি ওচৰত আপোনাৰ এইখিনি ক'ব নোৱাৰি আৰু কি ক'ম আপোনালোকক। চাৰিওপিনে ভিৰ।
মই ঘৰলৈ সোমাই আহিছোঁ। চ' কৰোণা ভাইৰাছটোক আমি কেতিয়াও আমি সহজে ল'ব নালাগে, কাৰণ এইটো এটা মহামাৰী হয় পৃথিৱীক চেঞ্জ কৰি দিছে। তাতকৈ আৰু কি ক'ম আপোনালোক, গোটেই পৃথিৱীখন ষ্টপ কৰি দিছে, স্তব্ধ গোটেই পৃথিৱীখন। চ' এনেকুৱা এটা পৰিস্থিতিত যদি আমি লকডাউন যদি অলপ ভালকৈ মানিলোহেঁতেন, তেনেহ'লে কি হ'লহেঁতেন, আমাৰ দেশখন বহুত আৰু আগবাঢ়ি গ'লহেঁতেন এই বস্তুটোৰ পৰা। কেতিয়াও আমাৰ দেশলৈ আকৌ নেক্সট ইমান সাংঘাতিক বিপদ নাহিলেহেঁতেন। এতিয়াও অহা নাই, কিন্তু মই কৈছোঁ যে আহিব পাৰে, যিটো পৰিস্থিতি দেখিছোঁ মই আকৌ কওঁ গ্ৰীণ জোন বুলি ক'লে যে এইটো নহয় যে গ্ৰীণ জোনত পৰিলেই আমি যে তাত কৰোণা ভাইৰাছ নাই, আমি মুকলিমূৰীয়াকৈ আমি ওলাই আহিব পাৰোঁ, সেইটো নহয় কেতিয়াও। যেতিয়ালৈকে ভেকচিন নোলায় কৰোণা ভাইৰাছৰ, তেতিয়ালৈকে আমি কেতিয়াও ক'ব নোৱাৰোঁ যে আমি ছেফ। প্ৰত্যেক দিনাই আপুনি বাহিৰত ওলাই আহিলে বিপদ। চ' যে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে কম পৰিমাণেহে বাহিৰলৈ ওলাব। মই আজি বাহিৰত ওলাই আহিছোঁ কাৰণ মোৰ ঘৰত চব্জি নাই এতিয়া বৰ্তমান, এসপ্তাহ হ'ল আজি চব্জি আনিবলৈ আহিছোঁ, উপায় নাই আহিছোঁ। চ' এই চব্জি আনিবলৈ আহোঁতে মই দেখিলোঁ এই কথা, মই প্ৰথমে আপোনাক দেখাইছিলোঁ মই আপোনালোকক বজাৰ ওচৰৰ ঘৰখিনি। এইটো পৰিস্থিতি কিন্তু পিছলৈ বৰ ভয়ানক পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে। মই এইটো নকওঁ নহ'বও পাৰে, ভাল হৈ যাব পাৰে, কিন্তু আমি এইটো বেয়া কাম কৰিছোঁ যে লকডাউনৰ সময়তো আমি বাহিৰলৈ ওলাই আহিছোঁ। কিছুমানেতো এনেই ওলাই আহিছে, কাম বন নাই, জাষ্ট ওলাই আহিছে। এই ঘৰত থাক না, ঘৰত থাক, ঘৰতে কাম কৰ, পঢ়, কিবা কিতাপ পঢ়, টিভি চা, গেম খেল, যি কৈ থাক, ঘৰতে থাক না। এনেই ইয়াতে বাহিৰলৈ আহি পিনে আড্ডা মাৰি লাভ নাই। বাকী মলবোৰ বন্ধ আছে, ঠিকে কৰিছে। দৰ্শন কৰিব বন্ধ আছে, তলা বন্ধ। লকডাউন দিয়া অৰ্থটো আছিলে যে গোটেই দেশখনকে অকণ চাফা কৰিব, সেইটোৱে হয়। কিন্তু ইয়াত দেখিছোঁ বিগ বজাৰ বন্ধ বা এজন দুজন মানুহ সোমাইছে, বিশেষ নহয়। চ' এটা কথাই কওঁ, লকডাউন দিয়া মেইন অবজেক্টটো আছিলে যে আমি এই কৰোণা ভাইৰাছটো যিমান পাৰোঁ আমি ইয়াক আঁতৰত ৰাখিব পাৰোঁ। মানে কৰোণা ভাইৰাছৰ এটা উপায় আছে, ছ'চিয়েল ডিষ্টেঞ্চ। লকডাউন মানিলে কি হ'ব, ঘৰত মানুহ থাকিব, তেতিয়া কি হ'ব, ছ'চিয়েল ডিষ্টেঞ্চটো অট'মেটিকেলি মেইনটেইন হৈ যাব। চ' এই কাৰণেতো আমি একচুৱেলি লকডাউন মানিব লাগে। আৰু লকডাউন সময়তে চৰকাৰে দেশখন অলপ চেনিটাইজ কৰিলেহেঁতেন, কৰি আছে, চেনিটাইজ কৰি আছে। লগতে আমি যদি আকৌ বাহিৰত ওলাই যাওঁ তেতিয়া কি হ'ব, এই চেনিটাইজ কৰাৰ কথাটো একো কাম নাহিব। চ' গাইজ কি কওঁ, মই বাহিৰত ওলাই আহিছিলোঁ, মই ঘৰলৈ উভতি গৈছোঁ। এতিয়া মই আপোনালোকক এটা কথাই কওঁ, আজি বেছি নাই আৰু এসপ্তাহো নাই লকডাউন খুলিব। মই যদি দেখিছোঁ লকডাউন খুলিব, কিন্তু লকডাউন খুলিলেও কিন্তু আমি
সেই আগৰ লকডাউনৰ নিচিনাকৈ আমি বস্তুটো মেইনটেইন কৰিব ৰাখিব লাগিব, তেতিয়াহে আমি এই ভাইৰাছটো আৰু বিয়পাব নোৱাৰিম। তাৰমানে আমি এই ভাইৰাছটোৰ পৰা আমি তেতিয়াহে আঁতৰত থাকিব পাৰিম। যদি লকডাউন খোলাৰ পিছত যদি আমি আকৌ সেই আগৰ নিচিনাকৈ যদি আমি ঘূৰি ফুৰোঁ, আড্ডা মাৰোঁ, মানে গেডাৰিং কৰোঁ, তেতিয়াহ'লে কিন্তু আকৌ বিপদ হৈ যাব পাৰে। কেলৈ কওঁ, এই ভাইৰাছটো বহুত মাৰাত্মক ভাইৰাছ, কেতিয়া ক'ৰ পৰা আপুনি আহে আপুনি ক'ব নোৱাৰিব। চ' সেইকাৰণে কৈছোঁ, লকডাউন শেষ হোৱাৰ পিছতো যাতে আপোনালোকে লকডাউনৰ নিয়ম কিছুমান মানি থাকে। ছ'চিয়েল ডিষ্টেঞ্চিংটো বেছি ইম্পৰ্টেণ্ট, সেইটো মানি ৰাখিব সদায়। বাকী একো নাই, বাকী ভাল হৈ যাব, সোনকালে ভেকচিন ওলাব মানে সম্ভাৱনা আছে। গোটেই পৃথিৱীতে এই ভেকচিনৰ কাৰণে বৈজ্ঞানিকে লাগি আছে দিনে ৰাতিয়ে। চ' আশা কৰোঁ সোনকালে ভেকচিন ওলাই যায় ইয়াৰ। হ'লেও আমাক এবছৰ আৰু লাগিব মেইনটেইন, আমি একচুৱেলি ভেকচিনটো কাৰণে টাইম লাগে। তাৰ টেষ্টিং কৰিব, টেষ্টিং কৰাৰ পিছত আকৌ মানুহৰ ওপৰত টেষ্টিং কৰিব, বহুত কথা আছে। চ' মিনিমাম 1 year আৰু লাগিব, 1.5 year। চ' সেইকাৰণে আমি এই এবছৰ 1.5 বছৰ আমি ছ'চিয়েল ডিষ্টেঞ্চ আমি মেইনটেইন কৰিবই লাগিব। হয়, কিন্তু আমাৰ দিগদাৰ আছে। আকৌ যদি বাই চান্স বেছিকৈ হৈ যায়, ইমান ডাঙৰ জনসংখ্যা এখন দেশ, সেইটো কিন্তু মাৰাত্মক হ'ব পাৰে। চ' ভগৱানে নকৰক এইটো পৰিস্থিতি আমি কেতিয়াও সন্মুখীন নহওঁ, আৰু এতিয়া সন্মুখীন হ'ব নালাগে। আমি ভাবোঁ যাতে আমি গোটেইখিনি বস্তু মেইনটেইন কৰি ৰাখোঁ। চ' সেইকাৰণে কওঁ সকলোকে যে লকডাউনৰ নিয়ম সকলোৱে মানি চলে যেন। চ' গাইজ আজিলৈ আহোঁ। মই বাহিৰলৈ আহিছিলোঁ, চাওঁ যে কি হৈছে লকডাউনৰ, কেনেকৈ চলিছে পৰিস্থিতি। চ' দেখি মোৰ ভয় লাগি গ'ল, সেইকাৰণে আপোনালোকেও মই দেখুৱালোঁ। চ' লকডাউনৰ পৰিস্থিতি আমি দেখিলে, চ' সেইকাৰণে কৈছোঁ আপোনালোকে লকডাউন নিয়ম মানি চলক, সকলো ভালেই থাকক, সেইটো বিচাৰোঁ। চ' গাইজ আজিলৈ আহোঁ, নেক্সট ব্লগত আকৌ লগ পাম। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ এভৰিবডি, থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। জয় হিন্দ, জয় অসম।